হাই গুড মৰ্ণিং, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি কেইবাদিনৰ মূৰত ভিডিঅ' এটা আৰম্ভ কৰিব লৈছোঁ। চাই যাব শেষলৈকে। আৰু চাহ তাহ খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া ভাবিছোঁ অকণমান ৰ'দ লওঁ, যিহেতু ভিতৰত বহুত ঠাণ্ডা। আৰু বাহিৰত ওলাই আহিছোঁ, ইমান ধুনীয়া ৰ'দ দি আছে। আৰু এইফালে চাওকচোন, নাৰ্জী ফুল ইমান ধুনীয়াকৈ ফুলি আছে নহয়, দেখিবলৈকে ভাল লাগিছে। আৰু ৰাতিপুৱা সময়ত পৰা ৰ'দটো পাইছে নহয়, আৰু দেখিবলৈ আৰু ধুনীয়া হৈছে। আৰু বাকীখিনি ফুলিব আছে এইফালে। এই গোটেইখিনি যদি ফুলে নহয় আৰু দেখিবলৈ ধুনীয়া লাগিব। মই আহি গ'লোঁ পাকঘৰত আৰু গাটো মানে ঠাণ্ডা লাগিছে। আৰু অকণমান ৰ'দ ল'লোঁ, ভাবিছোঁ অকণমান লাল চাহ খাই দিম। আৰু এইফালে মই বনাব লৈছোঁ লাল চাহ। আৰু বেটি গৈছে ৰবাব টেঙা আনিবলৈ, মানে ওচৰৰ বাইদেউৰ লগত ৰবাব টেঙা আনিবলৈ গৈছে। মই সিহঁতক লাল চাহ খাই আনিব যাওঁ, গা ধুৱাব আছে। এইফালে পানীখিনি উতলি আছে, ইয়াতে অকণমান চেনি দিম। চেনি দি দিলোঁ, অকণমান চাহপাত। পানীখিনি পূৰা উতলি আছে, এইফালে চাহপাত অকণমান দি দিলোঁ। এতিয়া উতলাই লওঁ, চাহ খাই লওঁ আৰু বেটিক আনিব যাম। আৰু চাহখিনি হৈ গ'ল। আৰু ইয়াত মই প্লেটত অকণমান চিৰা লৈছোঁ আৰু ৰঙা চাহ। এতিয়া খাই লওঁ আৰু যাম ভাবিছোঁ বেটিক আনিবলৈ। বেটিক আনিব যাম বুলি ভাবিছিলোঁ, কিন্তু বেটি আহিলে, আহি বাইদেউজনী ঘৰত ৰুমতে আছে। আৰু মই এতিয়া চাহ খোৱা হৈ গ'ল। এতিয়া ভাবিছোঁ পটককৈ দুপৰীয়াৰ সাজ কি বনাওঁ সেইখিনিকে ৰেডি কৰি মেলি লওঁ, বেটি তাৰপৰা গা ধুৱাওঁ। বেটিক গা পা ধোৱা হৈ গ'ল আৰু কাপোৰ কানি পিন্ধাই দিছিলোঁ মই, কিন্তু সেই মই পিন্ধাই দিয়া কাপোৰটো তাই পচন্দ নহৈছে। সেই নিজে কাপোৰ বিচাৰি পিন্ধিব হেনো, তাইক মানে চেন থকা কাপোৰ লাগে হেনো। যাৰ মই যোনটো পিন্ধাইছিলোঁ সেইটো চেন নাই, সেইকাৰণে গোটেই মানে কাপোৰ কানি উলিয়াই এতিয়া আকৌ মই যেতিয়া মানে খং উঠিছে, মই মাৰিম বুলি ক'লোঁ, তেতিয়া আকৌ ভৰাই দিছে। চব ইমানেই কাম বঢ়াই থাকে নহয়। মই যোনটো কাম কৰি মানে ধুনীয়াকৈ থৈ যাওঁ, আকৌ মই কৰা দেখি আহি কিনি আকৌ সেই নতুনকৈ কৰিব বিচাৰে। উপায় নাই, এতিয়া গালি পাৰিলেও কান্দিব। এই কৰি থাকক। মই আৰু এইফালে দুপৰীয়াৰ কাৰণে ভাত চব্জি বনাই আছোঁ। এইফালে লাই শাক বইল কৰি আছোঁ, আৰু এইফালে মানে চচপেনত ভাত বহাই দিছোঁ। মই এইটো কুকাৰত বনালে ভাতখিনি বেয়া লাগে খাবলৈ, সেইকাৰণে ভাবিছোঁ চচপেনত বনাওঁ। আৰু এইফালে পানী গৰম হ'ব দিছোঁ, আৰু চাউলখিনি ধুই মেলি থৈছোঁ। এতিয়া পানীখিনি উতলিছে, ইয়াতে দিম মই এতিয়া চাউলখিনি। এইফালে চাউলখিনি দিয়া হৈ গ'ল। এতিয়া ঢাকি থৈ দিলে ধুনীয়াকৈ আৰু সিজি থাকিব। কি হ'ল? একো মুখ খোলা নাই নেকি? নাই ছাৰ, মাথাৰ কিবা গণ্ডগোলেই আছে নেকি?